নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে ক্লাছ 6ৰ উন্মেষ পাঠ্যপুথিৰ পাঠ 9 তপনৰ কথা পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। ঠিক আছে, তেনেহ'লে দেৰি নকৰি আমি পটাপট ভিডিঅ'টোলৈ আহোঁ। ক্ৰিয়াকলাপ পাঠভিত্তিক 1 নম্বৰত কি লিখা আছে? 1 নম্বৰত লিখা আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? ক আখৰটোত লিখা আছে তপনৰ মাহীয়েক, খ আখৰটোত লিখা আছে তপনৰ মাক, গ আখৰটোত লিখা আছে তপনৰ মাহীয়েকৰ পুতেক, ঘ আখৰটোত লিখা আছে জোচেফ ছাৰ। উত্তৰত তোমালোকে লিখিবা গ আখৰটো, তপনৰ মাহীয়েকৰ পুতেক। নিজৰ পাঠ্যপুথিখন লগত লৈ বহিবা, নহ'লে বুজি নাপাবা। ঠিক আছে। তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? ক আখৰটোত লিখা আছে ভদ্ৰ লোক হোৱাৰ জ্ঞান দিয়াৰ বাবে, খ আখৰটোত লিখা আছে ঋতুৰাজক মূৰ্খ হৈ যোৱাৰ বাবে, গ আখৰটোত লিখা আছে মনে বিচৰা বস্তুটো পাবৰ বাবে, ঘ আখৰটোত লিখা আছে মাকৰ পৰা বেছিকৈ মৰম পাবৰ বাবে। তোমালোকে উত্তৰত লিখিবা গ আখৰটো, মনে বিচৰা বস্তুটো পাবৰ বাবে। এতিয়া বুজি পাইছা নহয়? 2 নম্বৰত কি লিখা আছে? 2 নম্বৰত লিখা আছে, তুমি ওপৰত দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। উত্তৰটো তোমালোকে লিখিবা, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈছিল কাৰণ সি নিজেই মনে মনে বিচাৰিছিল ডাঙৰ কেক টুকুৰাটো খাবলৈ। সেয়েহে সি ভদ্ৰ মানুহৰ কথা কৈ ঋতুৰাজে কেনেদৰে সৰু টুকুৰাটো ল'বলৈ বাধ্য হয় তাৰে বুদ্ধি কৰিছিল, যাতে সি নিজে ডাঙৰ টুকুৰাটো খাব পাৰে। সেয়েহে দ্বিতীয় প্ৰশ্নৰ উত্তৰটো শুদ্ধ বুলি বাছি ল'লোঁ। বুজি পাইছা নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল? 3 নম্বৰত কি লিখা আছে? 3 নম্বৰত লিখা আছে, তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিয়াই লিখা। এইটো কিন্তু তোমালোকে ধুনীয়াকৈ চাই ল'বা আৰু মিলাই ল'বা। ঠিক আছে। তথাপি মই উত্তৰত কৈ দিছোঁ, এই ছবিখনত কি আছে ধুনীয়াকৈ ফটো মাৰি দি দিছোঁ, তোমালোকে চাই ল'বা আৰু কিতাপটোৰ লগত মিলাই লিখি ল'বা। ঠিক আছে। উত্তৰটো তোমালোকে লিখিবা মেজ, লিখা পঢ়া কৰা বা আহাৰ খোৱা, ওখ খুৰা লগোৱা পিঢ়া, সদৃশ্য বা আফচাব। ফিছা, ফিছা মানে মাছৰ ফিছৰ অংশ। ঢাকোন, ঢাকোন মানে আফৰ। ভদ্ৰ, ভদ্ৰ মানে ভাল আচৰণৰ দ্বাৰা লোক মনত সন্তোষ দিয়া। 4 নম্বৰত কি লিখা আছে? 4 নম্বৰত লিখা আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? তোমালোকে উত্তৰত লিখিবা তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি আছিল? উত্তৰত তোমালোকে লিখিবা তপনৰ মাহীয়েকৰ পুতেকৰ নাম ঋতুৰাজ আছিল। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে ভদ্ৰ মানুহৰ উদাহৰণ তপনক কোনে দিছিল? উত্তৰত তোমালোকে লিখিবা ভদ্ৰ মানুহৰ উদাহৰণ তপনক জোচেফ ছাৰে দিছিল। ঘ আখৰটোত কি লিখা আছে? ঘ আখৰটোত লিখা আছে ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু? তোমালোকে উত্তৰত লিখিবা ঋতুৰাজ তপনতকৈ বয়সত 2 মাহৰ সৰু। উংগ আখৰটোত কি লিখা আছে? উংগ আখৰটোত লিখা আছে তপনৰ কথা পাঠটিৰ লেখক কোন? উত্তৰত তোমালোকে লিখিবা তপনৰ কথা পাঠটিৰ লেখক হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 5 নম্বৰত কি লিখা আছে? 5 নম্বৰত লিখা আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়?
উত্তৰত তোমালোকে লিখিবা ঋতুৰাজৰ চৰিত্ৰটো মোৰ বেছি ভাল লাগিল কিয়নো সি নম্ৰ ভদ্ৰ আত্মবিশ্বাসী আৰু আত্মত্যাগী আছিল। সি সদায় তপনৰ প্ৰতি সদাচাৰ দেখুৱাইছিল। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণ দুটা উদাহৰণ দিছিল। সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে? যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয়? উত্তৰত তোমালোকে লিখিবা হয় মই একমত, কাৰণ মানুহে যদি সদায় আনক অগ্ৰাধিকাৰ দিয়ে তেনেহ'লে সমাজত সৌহাৰ্দ্য বজাই থাকে আৰু ভদ্ৰতা প্ৰকাশ পায়। ধুনীয়াকৈ তোমালোকে মিলাই মিলাই লিখি গৈ থাকিবা, ঠিক আছে? গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। উত্তৰত তোমালোকে লিখিবা সপক্ষে যুক্তি। যি বিচৰা বস্তুটো লাভ কৰিবলৈ এক ধূৰ্ততা প্ৰয়োগ কৰিছিল যিটো বুদ্ধিয়েই চিনি পোৱা যায়। বিপক্ষে যুক্তি। যিয়ে আনক ভদ্ৰতা শিকাই নিজৰ স্বাৰ্থ পূৰণ কৰে কিন্তু নিজে ভদ্ৰ নহয়, সেইটো হ'লে ভৱিষ্যতৰ বাবে ভাল আচৰণ নহয়। এইখিনিতে ক'ব বিচাৰোঁ যে তোমালোকে যদি আমাৰ চেনেলটোত নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা। তেতিয়াহে এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তোমালোকে প্ৰথমে পাবা, ঠিক আছে? আৰু ফেচবুকত চাই আছা তেনেহ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বা। আৰু ভিডিঅ'টো যদি তোমাৰ চাই পিনে সহায় হৈছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিবা, ঠিক আছে? ঘ আখৰটোত কি লিখা আছে? ঘ আখৰটোত লিখা আছে ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন? উত্তৰত তোমালোকে লিখিবা হয়তো তেতিয়া সামান্যভাৱে তেওঁলোকৰ বিভেদ হ'লহেঁতেন, নহ'লে তপনে নিজৰ বুদ্ধিত সফল হ'ব নোৱাৰিলেহেঁতেন। 6 নম্বৰত কি লিখা আছে? 6 নম্বৰত লিখা আছে কোনে কাক আৰু কিয় কৈছিল? ক আখৰটোত লিখা আছে ইয়াতে দুটুকুৰা কেক আছে, অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি, ডাঙৰ টুকুৰা ঋতুক দিবি। উত্তৰত তোমালোকে লিখিবা উক্ত কথাষাৰ তপনৰ মাকে কৈছিল। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে তই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা, তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব। উত্তৰত তোমালোকে লিখিবা এই কথাষাৰ তপনে ঋতুৰাজক কৈছিল। 7 নম্বৰত কি লিখা আছে? 7 নম্বৰত লিখা আছে ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে কাৰণবোৰ তলত দিয়া তালিকাখনত লিখা। ক আখৰটোত লিখা আছে ভাল লগাৰ কাৰণ, খ আখৰটোত লিখা আছে বেয়া লগাৰ কাৰণ। তোমালোকে পাঠ্যপুথিখন লগত লৈ পাঠ্যপুথিত বা নিজৰ বহীত টোকা বহীত লিখি ল'বা, ঠিক আছে? উত্তৰটো হৈছে ক আখৰটোত লিখা আছে ভাল লগাৰ কাৰণ। ভাল পায় কাৰণ সেইকেইদিন কথা পাতিবলৈ, ফুৰিবলৈ, ঘৰত কেৰেম লুডু খেলিবলৈ তাৰ লগ এটা হয়। খ আখৰটোত লিখা আছে বেয়া লগাৰ কাৰণ। বেয়া পায় কাৰণ সেইকেইদিন তপনৰ মাকে তাতকৈ ঋতুৰাজক বেছি মৰম কৰে। ভাষা অধ্যয়ন। 8 নম্বৰত কি লিখা আছে? 8 নম্বৰত লিখা আছে ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ নিৰ্দিষ্টবাচক প্ৰত্যয়বোৰ আঁচ টানি মিলোৱা। ধুনীয়াকৈ তোমালোকে ফটোখন চাই ল'বা আৰু নিজৰ কিতাপত আঁচ টানি ল'বা, ঠিক আছে? এইটো ক অংশ, খ অংশ মানুহ, টুকুৰা, পাত, ডাল, ছোৱালী, খন, বেঞ্চ, জনী, পেঞ্চিল, টু, কেক, জন, ঘৰ, খিলা। এইটো জিলা হৈ গৈছে, তোমালোকে শুধৰাই ল'বা, ঠিক আছে? উত্তৰত লিখা আছে বা উত্তৰত তোমালোকে লিখিবা ক অংশ, খ অংশ মানুহ, জন, পাত, খিলা, ছোৱালী, জনী, বেঞ্চ, খন, পেঞ্চিল, ডাল, কেক, টুকুৰা, ঘৰ, টু। এতিয়া বুজি পাইছা নহয়? ধুনীয়াকৈ মিলাই মিলাই আঁচ টানি লিখি ল'বা, ঠিক আছে? জানো হা, ইয়াত কি দিছে? আমাক জানিবলৈ দিছে তপনে কেক টুকুৰা খালে। এই বাক্যটোত তপন শব্দত এ যোগ হৈ তপনে পদটো গঠন হৈছে। এই চিনটো যোগ হোৱা বাবে তপন শব্দটোৰ ক্ৰিয়াৰ লগত সম্বন্ধ স্থাপন হৈছে। বাক্যৰ এটা পদৰ লগত আন পদৰ সংগতি স্থাপনকেই বিভক্তি বোলে। নাম বুজোৱা শব্দ বা প্ৰাতিপদিকৰ লগত যুক্ত হোৱা বিভক্তিক শব্দ বিভক্তি বোলে। ই 7 প্ৰকাৰৰ। সেই বিভক্তিবোৰ চিন হৈছে তলৰ তালিকাখনত দিয়া হ'ল। 9 নম্বৰত কি লিখা আছে? 9 নম্বৰত লিখা আছে তলত দিয়া বাক্যকেইটাৰ আঁচ টানি পদবোৰ কি কি বিভক্তিত চিন ব্যৱহাৰ হৈছে লিখা।
ক বিমানে অমল আৰু দীপুৰ সৈতে খেলপথাৰখন পৰিষ্কাৰ কৰিলে। উত্তৰত তোমালোকে লিখিবা প্ৰথমা বিভক্তিৰ চিন ব্যৱহাৰ হৈছে। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে খেলপথাৰখনত সিহঁতে ফুটবল খেলে। উত্তৰত তোমালোকে লিখিবা সপ্তমী আৰু প্ৰথমা বিভক্তিৰ চিন ব্যৱহাৰ হৈছে। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে গধূলি সময়ত সিহঁত ঘৰলৈ উভতি আহিল। উত্তৰটোত তোমালোকে লিখিবা সপ্তমী আৰু চতুৰ্থী বিভক্তিৰ চিন ব্যৱহাৰ হৈছে। জ্ঞান সম্প্ৰসাৰণ 10 নম্বৰত কি লিখা আছে? 10 নম্বৰত লিখা আছে তোমাৰ ঘৰলৈ তোমাৰ বন্ধু বা আত্মীয় আহিলে তুমি কিদৰে ঘৰৰ মানুহক সহায় কৰা কোৱা আৰু লিখা। উত্তৰত মই লিখি দিছোঁ ছাত্ৰ ছাত্ৰী তোমালোকে নিজে কৰিব চেষ্টা কৰিবা। কি কৰা যেনে চাহ জলপান দিয়াত বা ৰন্ধা বঢ়া কৰাৰ কামত সহায় কৰা নে অন্য আৰু কিবা কামত সহায় কৰা তোমালোকে নিজে বিবেচনা কৰি লিখিবা। ঠিক আছে। 11 নম্বৰটোত কি লিখা আছে? 11 নম্বৰটোত লিখা আছে তপনৰ কথা গল্পটোৰ মূল কাহিনী কথাখিনি তলত দিয়া লিখনশৈলীত পঢ়ো আহা। তপনৰ কথা চৰিত্ৰ তপন ঋতুৰাজ তপনৰ মাক পাঠভূমি তপনৰ মাহীয়েকৰ ল'ৰা ঋতুৰাজ কেইদিনমানৰ বাবে তপনহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিছে। মূল সমস্যা তপনৰ মাকে অহা কেইদিন ঋতুৰাজক বেছিকৈ মৰম কৰে আৰু ভালৰো ভাল বস্তুবোৰ তপনক নিদি ঋতুৰাজক দিয়ে। আৰু সমস্যাৰ সমাধান তপনে বুদ্ধিৰে ডাঙৰ কেকৰ টুকুৰাটো খাবলৈ সক্ষম হয়। বাকীবিলাক তোমালোকে ধুনীয়াকৈ মিলাই লিখি ল'বা। ঠিক আছে। আৰু ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে ধন্যবাদ।